হেল্ল', ঐ কুত্তা একেলগে আহিবা দি ক'ত পললি তই হা? ৰহে ভাল ডাং বাৰু মই তাতে থাকছোন মই যাই আছো এই কিবা মাল এটাৰ পাছে পাছে আহি মই জামৰ তল এখানি আহি পালো হে ডাং ৰ যাই আছো ৰ পকা লাগা তোৰ এখন মুখত কাই আপি নপতে তপাতকে যদি বেছি দেৰি কৰা চাবি কিন্তু একছে কৈ দিলো এই ভাল যাই আছো ফোন ৰাখ কেলা আপি নপতে বুলি কয় খং নাচয় কিয় তাৰ ইটা আপি বতো আমাৰ কাম চুটকি আপি বতে দেউ কেলা চাল্লা চলিতো আপি বতত গোটে বয়া নাছিলো ৰ পিছে বেছি দিনহে নিতিকে ভাল তোৰ ভাগ্যত কেতিয়াবা তোৰ ওলা ভাবিব না নাইয়ে চিন্তাই হৈ যায় কেতিয়াবাহে ভাল বাপু এতিয়া একলা খুলি কি কৰিছা তই বহিয়া হে লাভ ৰখি আছিলো ৰ এই নটি মোক এতিয়া আহিবা দি পেলাই তাৰ ইটাক লৈকে আহিবাৰে নাই সি কবে আপিৰ পাছে পাছে ঘূৰি আছে বোধহয় ভালেই ভকৰা ছাগালৰ কিবা কাম আছে নেকি আপিৰ পাছে পাছে ঘূৰি থাকাই কাম তাৰ আপি হলি এটা নপদে তাৰ কেলা হৈ দে বেচেৰাটোক লগি ভয়াও লাগে তইয়ে পঠাই দিবি এটাক এটা আপি তই দেখো এইগিলাখনৰ মাষ্টাৰ তাক আপি পতে দিম তাকো বহি এনেও তাৰ সেই পকা লগা মুখখনত কোনো আপি নপতেও যা ইটা তোক পতে দিবা লাগে যদি কো পতে দিম যি আছে হা নাংগে দে বাপাও মই এনেই ভালে আছো মোৰ এই আপি চাপি চকৰত পৰবা মন নাই দে আৰ এই নটি ইটাহে জামৰ তলৰ পৰা আহি পালি তই ক'ত জামৰ তলৰ পৰা আহিলি এলাম কিয়ে কেঁচু তোক কিয় লাগে হে ভাই পাপু বম মাল এটা আছিলে তাতে কি ফিগাৰে ভাল চানি লিয়নি হেন ভাই একদম ফিদা হৈ গৈছো ভাই মই একদম চানি লিয়নি কিনো ক'বা ধৰচাই ভাল ক'তে চানি লিয়নি নিচিনা আপি মোকো কয়ে আৰু ৰচোন তই মোক ফোন কৰোঁতে ক'বা লাগে না নাই ইটা যে কৈছা ইটা কিয় মোক ঘূৰলি আৰু ডিটেইলছত কচোন ক'ৰ আপি কি কথা কি বাত্ৰা তই এইগিলা কথা মাৰি লাভ নাই দে মই বৰ্তমান তাইক কৰবিৰ লগত আছে তাতে একেলগে আইচক্ৰীম খাই যেনেকে আইচক্ৰীম চুহি খাইছি মোৰ একেবাৰে পানী ওলাই গৈছি জিভাৰে পানী আনছি না সঁচাকে কৰবিৰ লগত আছে আৰু কি কৈছিলি তই পতবি মেক্সে চাইড লাগ তোৰ অকাত নে এইগিলাখান আপি পতবা বেকত যা এইগিলাখান কেছত মই সদায় আগত মইহে পতাম এইগিলা চানি লিয়নিৰ নিচিনা আপি শুনিয়ে কিবা ভাল লাগি গৈছে মনটো চানি লিয়নি মাই ডাৰ্লিং সদায় সপোনত দেখো তোমাক এবাৰ আহা কাষলে বহুত মৰম দিম তোমাক চানি লিয়নি মাৰবি ৰ আহি আছে চানি লিয়নি কি বম মাল আহি আছে এইটো তুহুন চাইড লাগ মদে এনেও সেইটো পাপু কি বম মালে সেইটো মাছে চুপ থাক শুনব আহি আছে মোৰ কিবা লাজ লাগছি এই কুত্তা মনে মনে থাক ভাইবৰেক চাই ল ইতাতে তোৰ মহিমা বুজাই টান দে লগত সেইটো আছে এক্স তাৰে পিছতো তই তাইক লাগ মাৰবি ক'বা ধৰো দে ভালকে কৰবা আনছা তই এই বাপা ধনাহু শুনি লওঁ শুকুৰালিৰ ইংলিছ আৰু মোৰ ফিলিংছ বুজাটো একেই কথা না কি কহা মইনা আহোঁ এই গুণ্ডা কচ মোৰ একেহে লগ পাবা লাগে না নামাত পাতা শাক যাই থাকা চিধা চিধি কিবা কৈছ না কিহে কৰবি মোক একো কোনাই যাও মা কি হেণ্ডচাম চলি হয়ো সেইটো কৰবি তোমাৰ কাষৰ ছোৱালীজনী কৰ হা আমাৰ লগতো চিনাকি কৰে দিয়া মাইনা চাও মুখখন কি নাম হে তোমাৰ এক্সকিউজ মি দাদা মোৰ নাম মীনাক্ষী ৱাও কি ধুনীয়া নাম হে তোমাৰ নামটো যিমান ধুনীয়া তুমি দেখাতো সিমানেই ধুনীয়া জানা কৈ দাদাহাৰ লগত কথা নাপাতবা এটা মস্ত বদমাছ চলি জানানা আৰু সেই গুণ্ডাটো জানানা সি মস্ত বদমাছ সি মোৰ এক্সো আছিল জানানা ইয়াৰ সেই কাম আজি এটাক ভাল পাব আৰু 2 দিন পিছতে আৰু এটাক ভাল পাব সেই কাম তাৰ ভাল পোৱাই কাম ইয়াৰ লগত কথা একদম নাপাতবা তুমি একদম ফচি যাবা তুমিও ইমান ধুনীয়া ল'ৰা কিনো বেয়া হ'ল গোটে বোধহয় তলে জ্বলছি বৰ ওপৰত সেইকাৰণে মিছাও তাই এক্স বুলি কৈছি বোধহয় তাই যি ক'লেও মই মাতিমেহে দাদা বহুত ধন্যবাদ আপুনি মোক ধুনীয়া বুলি কোৱা কাৰণে বাল মাতছি বে মন মে লাড্ডু ফুটা মোৰ মিছা ক'ব লগা কি আছে সঁচাকে তুমি বহুত ধুনীয়া দিয়া একদম চানি বাইদেউৰ নিচিনা দেখাত তুমি এই চালা কসমৰাই লম্ভিলাক পাতত মীনাক্ষী তুমি আহি থাকিবা দে মই অলপ আগুৱাই থাকো দেখাই মন নাযায় এটো নীলাক পাল মোৰ বালটো যাওক দিয়া হা এইগিলাখান আপি তুমি চিন্তা কৰিব নালাগে দিয়া মই আগবঢ়াই থৈ আহিম দিয়া তোমাক অলপ থেংক ইউ তুমি ইমান ভাল থেংক ইউ দেই নাটখুং বালতে মই যাম ঘৰত তাৰ প্ৰেম লীলা চাই নাটখুং মই কিবা ভাবছিলো কিবা হ'ল চালা বহুত সপোন দেখি আহিছিলো নাটখুং এতিয়া মই থৈ
ময়ে যাওঁ ৰ দাদা আৰু কি জানানে তুমি দেখাতো বহুত হেণ্ডসাম হয় মানে মই আমাৰ এখানকাৰ চবতছে হেণ্ডচাম ল'ৰা বুলি ক'লেই ভুল নহ'ব দিয়াচোন। মানে সকলোৱে মোক হেণ্ডচাম বুলিয়ে কয় আৰু গাঁৱৰ ছোৱালীবিলাকেতো মোৰ কাৰণে পাগল, কিন্তু মইহে ইমান পাত্তা নিদিওঁ আৰু। কিন্তু আজিহে কি হ'ল জানো, তোমাক দেখাৰ পিছত মোৰ মনটো কিবা ভাল লাগি গ'ল হে। কিবা তোমাক নিজৰ নিজৰ যেন লাগি গ'ল হে। থেংক ইউ দাদা, মই তোমাক লগ পাই বহুত ভাল লাগিছে। দাদা, তুমি মোক দাদা বুলি নামাতিবা, কিবা ভাল লগা নাই। আমি দুয়ো ভাল ফ্ৰেণ্ড হ'ম দিয়া। আগত ফ্ৰেণ্ডশ্বিপ কৰিয়ে ল'ম ৰ, ফ্ৰেণ্ডশ্বিপ কৰিহে পিছত পতাম বাল। ওকে, আমি দুয়ো ফ্ৰেণ্ডশ্বিপে কৰিম দিয়া। হ'ব দিয়া। তোমাৰ সেই হোৱাটছআপ নাম্বাৰটো দিবা না মোক? লোৱা 789655 থেংক ইউ। মই তোমাক সদায় মেছেজ কৰিম দেই। ব'লা আমি সেই দোকানখনলৈ গৈ দুকাপ কফি খাওঁ ব'লা। তাতে অকণমান ভালদৰে কথা পতাও হ'ব আৰু আমি ভালদৰে চাহ চিনাকিটোও হৈ ল'ব পাৰিম ন? মই আগুৱাই থৈ আহিম ব'লা, চিন্তা নকৰিবা। ব'লা যাওঁগৈ ব'লা। মজা।